নমস্কাৰ বন্ধু বান্ধৱীসকল মই মৌচুমী আপোনালোকক মোৰ আন এটা ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোবোৰ ঘৰতে ভালে আছে আৰু বৰ্তমান যেহেতু কি ইউএছত অকণমান কৰোনাৰ হাহাকাৰবোৰ কমিছে গতিকে আমি উইকেণ্ড অনুযায়ী অকণমান ওলাই আহিছোঁ আজি আৰু বতৰো খুব ধুনীয়া আজি গতিকে ভাবিছোঁ ইয়াতে ওচৰতে এখন পাৰ্ক আছে আৰু লগতে লেকো আছে ভাবিছোঁ তালৈ বুলিয়ে আজি যাওঁ আৰু তাকে এতিয়া গৈ আছোঁ আৰু আপোনালোকক দেখাম গৈনো কি কৰোঁ আমি তাতে আৰু আমি পাই গ'লোঁ ইয়াতে কিন্তু এণ্ট্ৰি ফিজ নালাগে ফ্ৰী পুৰা আৰু আমাৰ লগত আমাৰ আৰু ফ্ৰেণ্ড আহিব সিহঁতৰো বাচ্চা আছে আমাৰো আৰুচ আছে গতিকে সিহঁতে খেলিব বুলি ভাবি গধূলি হৈছে এতিয়া গধূলি মানে 4টা বাজিছে দিনত খাই বৈ বুলি ওলাই আহিছোঁ এতিয়া অকণমান আৰু ইহঁতে খেলা ধূলা কৰিব আমিও কিবা কিবি অকণমান কৰিম তাকে আপোনালোকক দেখাম আৰু পাৰ্কখন দেখাম ইয়াতেনো সাধাৰণ পাৰ্ক এখনত কেনে ফেচিলিটি থাকে সেইখিনিও দেখাম আপোনালোকক আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক এইটো আৰু আমি পাই গ'লোঁ এতিয়া নামি লওঁ আৰু নামিয়ে প্ৰথমতে আপোনালোকক পাৰ্কখন দেখাওঁ এখন সাধাৰণ পাৰ্কতনো কি ফেচিলিটি দিয়া হৈছে আৰু এয়া হৈছে ডাষ্টবিন এটা ৰিচাইকেল এটা গাৰ্বেজ আৰু এইফালে এইটো হ'ল পিকনিক স্পট য'ত ডেস্ক বেঞ্চ বহিবৰ কাৰণে সুবিধা কৰি দিছে আৰু তাৰে ওচৰতেই এটা গ্ৰিলাৰ দিছে কয়লা আনি ইয়াতে পুৰি গ্ৰিল কৰিব পাৰি ইয়াতে যিহেতুকে মানুহে গ্ৰিল খায় চ' গ্ৰিলাৰৰ সুবিধা কৰি দিছে আৰু ঠায়ে ঠায়ে এটা এইদৰে গ্ৰিলাৰ দিয়া হৈছে আৰু এইফালে আছে লেক আমি লেকৰ ফালে যাওঁ আৰু এয়া হৈছে পৰ্টেবল ৰেষ্ট ৰুম আৰু ইয়াতে বাথৰুমক ৰেষ্ট ৰুম বুলি কয় আৰু এইটো উঠাই আনিব পাৰি আৰু লৈও যাব পাৰি আৰু এইবোৰ হৈছে শাৰীৰিকভাৱে অক্ষম লোকৰ পাৰ্কিং স্পট আৰু ইয়াতে পুৰা বেনাৰ মৰাই আছে কি পাৰ্কিং স্পট ইহঁতৰ ভেহিকল আইডি ৰিকুৱাৰ্ড হয় আৰু ইয়াতে যদি কোনোবা বেলেগে পাৰ্কিং কৰে তেতিয়াহ'লে $200 ফাইন লাগিব আৰু ইউএছত মই এইটো বস্তু দেখিছোঁ শাৰীৰিকভাৱে অক্ষম লোকসকলৰ বাবে চব সুবিধা আগতীয়াকৈ কৰি থোৱাই আছে আৰু এয়া হৈছে বিচ ইয়াতে যিবোৰ লেকৰ ওচৰত জাগা থাকে এইবোৰক বিচ বুলিও কয় লেক কাম বিচ কিন্তু সাগৰৰ পাৰ নহয় কিন্তু বিচ বুলিয়ে কয় আৰু ইয়াতে গা ধুব পাৰে বটিং কৰিব পাৰে যদি নিজৰ বোট থাকে তেতিয়াহ'লে একো নাই কিন্তু কৰোনা ভাইৰাছৰ কাৰণে ৰেণ্টিং বোটবোৰ বন্ধ কৰি দিছে আৰু মই এইদৰে আছোঁ অকণমান এয়া মাছ চাওকচোন ইয়াতে কিন্তু ফিচিঙো কৰিব পাৰে ফিচিঙৰ বাবে কিন্তু পাৰ্মিট লাগিব পাৰ্মিটখন ল'লে চবে কৰিব পাৰিব আৰু এয়া মাছবোৰ চাওকচোন ভৰিৰ ওচৰত কেনেকৈ আহিছে ইমানগাল মাছ খুব ভাল লাগিছে দেখি এয়া আৰুচক লৈ অকণমান পানীত খেলিছোঁ সি কিন্তু ভয় কৰি আছে কাৰণ তাৰ আগে পিছে অভ্যাস হোৱা নাই এতিয়ালৈ বিচত আহাৰ আৰু এয়া লেকৰ ছাইডত এটা পাৰ্টি স্পট আছে এইটো কিন্তু বুক কৰিব লাগে আগতীয়াকৈ পাৰ্টি স্পটটো য'ত বাৰ্থডে পাৰ্টি পাতে বিয়া পাতে বহুত ধৰণৰ পাৰ্টি পতা হয় আৰু চবখিনি সুবিধা কৰি দিয়া আছে বহাৰ কাৰণে বাট বাকী সজোৱা নিজে এৰেঞ্জমেণ্ট কৰিব লাগিব আগতীয়াকৈ বুক কৰি ল'লে হ'ল খুব সুন্দৰ ঠাইখিনি এয়া চাওকচোন খুব পৰিপাটিকৈ সজাই থোৱা হৈছে চব সুবিধাখিনি দিছে আৰু এটা খুব সুন্দৰ পৰিৱেশ উপভোগ কৰিব পাৰি ইলেক্ট্ৰিক কাৰ চাৰ্জিং ষ্টেচন এইটো যেতিয়া পাৰ্কিং কৰিব চাৰ্জ দিব পাৰি আৰু অলৰেডি এখন গাড়ী চাৰ্জত থৈ দিছে আৰু এতিয়া ইণ্ডিয়াতো ওলাইছে ইণ্ডিয়াতো থাকিব বাট মই নাজানো মই ইউএছত আহিয়ে দেখিছোঁ ফাৰ্ষ্ট আৰু এয়া ডাঙৰ ডাষ্টবিন দিছে মই ডাষ্টবিনে দেখাই আছোঁ আপোনালোকক কাৰণ ইমান সুবিধা কৰি দিছে যিহেতু ডাঙৰ পাৰ্টি হয় আৰু এইফালে আছে চাইকেল পাৰ্কিং স্পট ইয়াতে চাইকেলবোৰ পাৰ্ক কৰিব আৰু এইফালে আছে এইটো ভিজিটৰ চেণ্টাৰ ইয়াতো ৰেষ্ট ৰুম আছে ইয়াতো বাথৰুমবিলাক ইউজ কৰিব পাৰি যেতিয়া প্ৰয়োজন হয় আৰু খৰিও দিয়াই আছে লগত এইবোৰ ডাষ্টবিন দিয়াই আছে ঠায়ে ডাষ্টবিন দিয়াই আছে আৰু এইটো হৈছে লেবানন হিলছ ভিজিটৰ চেণ্টাৰ আচলতে ভিজিটৰ চেণ্টাৰবোৰ কৰোনাৰ কাৰণে এতিয়া বন্ধ কৰি থোৱা হৈছে নহ'লে ইয়াতে নানান ধৰণৰ প্ৰগ্ৰাম হয় আৰু প্ৰগ্ৰামবোৰ চাব পাৰি বাট আমি কোনোদিনো চোৱা নাই কিন্তু ইয়াতে প্ৰগ্ৰাম আৰু এইটো বহুত ডাঙৰ ভিজিটৰ চেণ্টাৰটো ইপিনে আৰু এয়া খুব ধুনীয়া এটা পিকনিক স্পট বুলিও ক'ব পাৰি আৰু খুব ধুনীয়াকৈ এৰেঞ্জমেণ্ট কৰা হৈছে চাওকচোন ধুনীয়াকৈ মাজত এটা জুই পোৱাব পাৰি গ্ৰিল কৰিবৰ সুবিধা কৰি দিছে গোটেই চেয়াৰবোৰ ধুনীয়াকৈ সজাই থোৱা হৈছে য'ত বহি একদম পিকনিক কৰিব পাৰি পাৰ্টি কৰিব পাৰি অফিচ পাৰ্টি চাৰ্টি আৰু এইফালে আমি তললৈ যাই পেলাই এয়া হৈছে আপোনাৰ বোট এৰিয়া যদি মানুহৰ নিজৰ বোট থাকে আনি পেলাই এইফালে বটিং কৰিব পাৰে আৰু মইতো কৈছোঁ ইয়াতেও ৰেণ্টত দিয়ে আৰু সেই ঘৰটোত আছে ৰেণ্টত দিয়া কায়াক বুলি কয় বাট কৰোনাৰ কাৰণে সেইবোৰ ছাৰ্ভিচ বন্ধ কৰি থোৱা হৈছে আৰু মই অকণমান চাহ তাহ খাবলৈ কিবা বনাই আনিছোঁ তাইও কিবা কিবি বনাই আনিছে আচলতে প্লান নাছিলে ছাডেন প্লান হৈ গৈছে তাই ৰাতিপুৱা ফোন কৰিছে কি বাচ্চাবোৰে খেলিব ভাল পাব তো আমি তাতে যাওঁ তো তেতিয়া ছাডেনলি ময়ো কি কৰোঁ ভাবি মই অকণমান কিবা বনাই আৰু কিবা ড্ৰাই বস্তু আনিছোঁ তাই কৈছে চাহ আনিব তাই গতিকে চিম্পলি চাহ তাহ খাম আৰু আমি
আৰু সিহঁত চাগে আহি পালে এতিয়া যাওঁ দেখাম আপোনালোকক আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু লগতে ভিডিঅ'টো কেনে পালে মোক জনাব আৰু খুব ধুনীয়াকৈ একদম আমি পুৰা বিছনা চাদৰ পাৰি পিকনিক কৰিবলৈ বহি গৈছোঁ লাইক গধূলি ইভিনিং পাৰ্টি বুলি ক'ব পাৰি এইটো আমি সাধাৰণতে এনে কিবা কিবি বনাই আনিছোঁ মই কৈছোঁৱে আৰু কি বনাই আনিছোঁ বা কি খাইছোঁ দেখাওঁ এয়া কেক আৰু বিস্কিটছ আৰু মই বুট ভাজি আনিছিলোঁ অকণমান সেয়াই আৰু পাৰ্টি আমাৰ আৰু চিপছ টিপছ এইবোৰে আৰু চাহ আৰু ক'বলৈ গ'লে তেনেই সৰু পিকনিক এটা কিন্তু খুব ভাল লাগিছে আৰু বাচ্ছা দুটাইও বিশেষকৈ খুব উপভোগ কৰিছে দুটাৰ কাৰণে এৰেঞ্জমেণ্ট কৰিছিলোঁ আৰু এতিয়া আমাৰ হৈ গ'ল আৰু খোৱা বোৱা হৈ গ'ল এতিয়া ইহঁত দুটাৰ লগত দুটাই অকণমান খেলিছোঁ বলকে আৰু এয়া মিণ্টি দেই চানাহঁতৰ আৰু আমি অকণমান এতিয়া খোজকাঢ়িবলৈ বুলি গৈ আছোঁ খুব ধুনীয়া লেকৰ ওপৰত এখন দলং বনাই থৈছে আৰু ইয়াতে চব পাৰ্কতে খোজকাঢ়িবৰ বাবে এইদৰে সৰু সৰু ৰাস্তা বনোৱাই থাকে আৰু আমি আজি দেখাইছোঁ কেনেকুৱাকৈ ফুৰিছোঁ আকৌ দেখাম আমি আকৌ ফুৰিব যোৱাৰ প্লানিং কৰি আছোঁ যাম আৰু ক'ত যাওঁ প্লানিং কৰি আছোঁ এতিয়া গ'লেতো নিশ্চয় দেখা পাবই আৰু আমাক দেখিয়ে থাকিব একেলগে বহুত দেখিব আৰু চাই থাকক ভিডিঅ'টো আপোনালোকে এতিয়া বাজিলে 6টা আৰু যাবলৈ বুলি ৰেডি হ'লোঁ আৰু ঘৰত গৈ পাই কি কৰোঁ কি নকৰোঁ দেখাম এতিয়া যাওঁ আৰু আমি আৰু চাই থাকক ভিডিঅ'টো আপোনালোকে আৰু সন্ধিয়া নামিছে ঘৰলৈ উভতিছোঁ আৰু এটা সুন্দৰ দৃশ্য উপভোগ কৰিছোঁ আৰু এই দৃশ্যটো দেখি মোৰ যে মনত পৰিছে অংগৰাগৰ সেই গানটোলৈ সন্ধ্যা যেতিয়া নামে আইলৈ মনত পৰে এনেইতো মালৈ অনবৰতে মনত পৰে কিন্তু সন্ধ্যা নামিলে গানটোৰ নিচিনা খুব বেছিকৈ মালৈ মনত পৰে আৰু মই এতিয়া ক'ত আছোঁ আপোনালোকে ক'ব পাৰিব নিশ্চয় আৰু মানে আমি ঘূৰি ফুৰি ফাইনেলি আমাৰ প্লানিং হ'ল কি চানাহঁতৰ ঘৰত আহা আৰু সিহঁতেও ক'লে কি সিহঁতৰ ঘৰত অহাৰ কাৰণে গতিকে আমি ভাবিলোঁ ইয়াতে আহাই ভাল ঘৰত গৈছিলোঁ আমি ঘৰত গৈ ড্ৰেছ পাতি চেঞ্জ কৰিলোঁ চেঞ্জ কৰি আৰু ইহঁতৰ ঘৰলৈ আহি গ'লোঁ আৰু আমাৰ ঘৰত যোৱাৰ কথা কৈছিলোঁ বাট বেবী আছেতো তো সিহঁতৰ ঘৰত সুবিধা তো সিহঁতৰ ঘৰত আহিছোঁ এতিয়া আৰু সিহঁতৰ ঘৰত আহি একদম সৰু পাৰ্টি আমাৰ বেলেগ একো নাই আমি আজি নবনাওঁ দুটা একদম ৰিলেক্স কৰিম চ' আমি এতিয়া পিজ্জা অৰ্ডাৰ কৰিছোঁ আৰু কথা পাতিম আৰু খাই বৈ আৰু এতিয়া ইয়াতেই থাকিম আমি আজি ৰিটাৰ্ণ নহওঁ আৰু তাইৰ বেবী শুই গ'ল আৰু চ' এতিয়া শুব খোৱা বোৱা হৈ গ'ল তাক খুৱাই মেলি দিম এতিয়া ইয়াতে আৰু আমি আৰু বাহিৰত জুই পুৱাম এতিয়া জুই ধৰিছোঁ বাহিৰত আৰু এয়া জুই পুৱাই আছে সেইদিনাখন খুবেই ঠাণ্ডা আছিলে এতিয়া ঠাণ্ডা কমি গৰম পৰি গ'ল অলৰেডি আৰু মই ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আজিৰ আৰু আজিৰ ভিডিঅ'টো যদি ভাল পাইছে আৰু আপোনালোকে যদি মোক আজি নতুনকৈ চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কিন্তু এই আপোনালোকে দেখিছে মই কিন্তু বেলেগৰ ঘৰৰ পৰাই ভিডিঅ' কৰিছোঁ যে মোৰ ঘৰৰ পৰা ভিডিঅ' কৰা নাই আজি দেখিছে বেকগ্ৰাউণ্ড পূৰা বেলেগ আৰু আশা কৰিছোঁ আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো ভাল পাইছে আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম আজিলৈ বাই বাই থেংক ইউ ভেৰি মাছ